নমস্কাৰ মৰ্ম শব্দটোৰ অৰ্থ হৈছে মাৰণ ত্যানি মৰ্মানি য'ত মাৰিলে আপোনাৰ মৃত্যু হ'ব সেইটোৱে মৰ্ম কিন্তু ইয়াৰ আৰু এটা সংজ্ঞা আছে সেইটো হৈছে মৃত্যুঞ্জয়ানি মৰ্মানি অৰ্থাৎ য'ত সঠিকভাৱে চাপ প্ৰয়োগ কৰিলে আপোনাৰ ৰোগ নিবাৰণ হ'ব ৰোগ প্ৰতিৰোধ হ'ব আৰু মহৰ্ষি সুশ্ৰুত হৈছে এই মৰ্ম চিকিৎসাৰ জনক মহৰ্ষি সুশ্ৰুতৰ মতে আমাৰ শৰীৰত 107টা মৰ্মবিন্দু আছে আৰু এই বিন্দুসমূহক যদি সঠিকভাৱে ইয়াত চাপ প্ৰয়োগ কৰা হয় তেতিয়াহ'লে আমাৰ বহুত প্ৰকাৰৰ ৰোগী ভাল কৰে আজি এই ভিডিঅ'টোত মই আপোনালোকক এটা মৰ্ম প্ৰাণায়াম দেখুৱাব বিচাৰিছোঁ যিটো আমাৰ হাৰ্টৰ কাৰণে খুব ভাল বিশেষকৈ আমাৰ হাৰ্টত যেতিয়া ব্লকেজ আহি পৰে তেতিয়া হাৰ্টৰ ব্লকেজেই হওক বা হাৰ্টত তেজৰ যিটো প্ৰবাহটো কম হৈছে সেই ক্ষেত্ৰত এই প্ৰাণায়ামটো অতিকে লাভদায়ী ইয়াত আমি কি কৰিব লাগে সোঁহাতখন মুঠি মাৰি ঠিক এই হাৰ্টৰ ওপৰত ৰাখিব লাগে বাওঁফালৰ আমাৰ এই কামিয়াৰৰ ঠিক তলত এইখন হ'ল আমাৰ হাৰ্টৰ জেগাটো আৰু বাওঁ হাতখনে আমি ইয়াত সোঁহাতৰ ইয়াত এই দুটা বিন্দু আমাৰ ইয়াৰ পৰা 4 আঙুল ওপৰত আৰু ইয়াৰ পৰা 4 আঙুল ওপৰত এটা আনি আৰু উলবি এই মৰ্ম বিন্দু দুটা আমাৰ হাৰ্ট আৰু আমাৰ লাঙৰ লগত সম্পৰ্কিত আমাৰ উশাহৰ সমস্যা হৈছে হাৰ্টৰ সমস্যা আছে আমি ইয়াত চাপ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় এই প্ৰাণায়ামটো কি কৰিব লাগে সোঁহাতখনে আপুনি ইয়াত ৰাখিলে আৰু বাওঁ হাতখনে ইয়াৰ মাজেদি পাৰ কৰি ইয়াত দিলে এতিয়া এই বস্তুটো ইয়াত এই বিন্দু দুটাত পৰিলে আৰু হাতখনে ইয়াত হেঁচা দিছে এতিয়া উশাহটো লৈ এই হাতখন চেপি দিব লাগে উশাহ বন্ধ ৰিলেক্স পুনৰ উশাহ লৈছোঁ আমি যেতিয়া উশাহটো লৈ ইয়াত হেঁচা মাৰি উশাহটো বন্ধ কৰি ৰাখিছোঁ তেতিয়া কি হৈছে আমাৰ হাৰ্টলৈ যোৱা তেজৰ প্ৰবাহটো কমি গৈছে তাৰপিছতে যি মুহূৰ্ততে আমি এৰি দিছোঁ এৰি দিয়াৰ লগে লগে কি হৈছে প্ৰবাহটো বাঢ়ি গৈছে ফলত কি হৈছে যেতিয়া প্ৰবাহটো স্পীডত গুচি গৈছে সি তাত থকা যিবিলাক অৱৰোধ বাধাবিলাক সি আঁতৰাই দিয়ে যেনেকৈ পানী খুব জোৰেৰে আহিলে তাত থকা চব চাফা কৰি লৈ যায় ঠিক একেদৰে তেজৰ সোঁতে তাৰ সেই ৰক্তবাহীবিলাকত যি অৱৰোধবিলাক কি হয় সাধাৰণতে আমাৰ কলেষ্ট্ৰল চৰ্বিবিলাকে তাক বন্ধ কৰে তাক সি ঠেলি দিয়ে ভাঙি দিয়ে এইটো আমি মৰ্ম প্ৰাণায়াম আমি বাকী যিবিলাক আসন প্ৰাণায়াম তাৰ লগত আমি সন্নিৱিষ্ট কৰি ল'ব পাৰোঁ বাকীবিলাক আমি কৰিবই লাগিব তাৰ লগত এইটো আমি সন্নিৱিষ্ট কৰি ল'লে আমি ইয়াৰ পৰা বিশেষভাৱে আমি হাৰ্টৰ ব্লকেজৰ ক্ষেত্ৰত উপকৃত হ'ম গতিকে ধন্যবাদ বন্ধুসকল মই পৰশমণি বৰা যোগ আৰু প্ৰাকৃতিক চিকিৎসক আৰু আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনাক উপকৃত কৰিব যদি ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰি জনাব কেনে পাইছে আৰু যিসকল আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাবিছে এই ভিডিঅ'টোৱে আনক উপকৃত কৰিব প্লিজ ইয়াক শ্বেয়াৰ কৰি দিব ধন্যবাদ